সকলোকে ৰাখি বন্ধনৰ শুভকামনা যাচিলোঁ। ৰাখি বন্ধনৰ প্ৰচলন কেনেকৈ হ'ল অলপ চলপ জানো আহকচোন। শাওণ হিন্দী কেলেণ্ডাৰৰ মতে আমাৰ অসমীয়া কেলেণ্ডাৰত এতিয়া ভাদ মাহ চলি আছে, তো হিন্দী কেলেণ্ডাৰত এতিয়া শাওণ চলি আছে। হিন্দী কেলেণ্ডাৰৰ মতে এতিয়া শাওণ মাহ চলি আছে। তো শাওণ মাহৰ পূৰ্ণিমা তিথিত ৰাখি বন্ধনৰ উদযাপন কৰা হয়। আৰু জনামতে বলি ৰজাই যেতিয়া নিজৰ ক্ষমতা বঢ়াই গৈ আছিলে, নিজৰ ক্ষমতা বলি ৰজাটো বহুত বলি আছিলে, সকলোৱে জানে। তেখেতৰ লাহে লাহে তেখেতৰ মানে শক্তি আৰু বাঢ়ি গৈ আছিলে। তো তেতিয়া দেৱতাসকলে মানে ভয় খাইছিলে যে বলি ৰজাই স্বৰ্গটো কব্জা কৰি ল'ব বুলি। বলি ৰজাই স্বৰ্গটো নিজৰ আধিপত্য বিস্তাৰ কৰিব বুলি ভগৱান বিষ্ণুক কাটৰ অনুৰোধ কৰিলে যে বলি ৰজাৰ যদি এনেকৈ ক্ষমতাশালী হৈ যায় তেনেহ'লে আমাৰ কি হ'ব। তেতিয়া শ্ৰী বিষ্ণুৱে বলি ৰজাটো বহুত মানে দানবীৰ আছিল, দান দিয়াত মানে কোনো ক্ষেত্ৰত পিছ পৰা নাছিলে। তো বিষ্ণুৱে বলি ৰজাক ব্ৰাহ্মণ অৱতাৰ লৈ দান বিচাৰিব গ'ল। তেতিয়া তিনি পদ ভূমি দান বিচাৰিলে। অন্তিমত যেতিয়া সকলো দান পোৱা হ'ল, তেতিয়া অন্তিমত তেতিয়া বলি ৰজাৰ একো বস্তু নাথাকিলে। তেতিয়া বিষ্ণুক দান দিবৰ কাৰণে একো নাথাকিলে। তেতিয়া নিজৰ মূৰটো আগবঢ়াই দিলে আৰু ক'লে আপুনি মোৰ ইয়াতে বৰিটো থৈ দিয়ক। তো তেতিয়া বলি ৰজাৰ একো নাথাকিলে, নথকাৰ পিছত সকলো দান দিয়াৰ পিছত তেখেত বলি ৰজা তেতিয়া ৰসাতললৈ গুচি গ'ল। আৰু ৰসাতলত ভগৱান বিষ্ণুক প্ৰাৰ্থনা কৰিলে যে ৰসাতলত তেওঁৰ ভক্তিৰ পৰা বিষ্ণু প্ৰসন্ন হৈ তেখেতক বৰ দিলে। তেতিয়া বলি ৰজাই বিষ্ণুক ক'লে আপুনি মোৰ লগতে সদায় যাতে বাস কৰে। তেতিয়া ৰসাতলত বিষ্ণু বলি ৰজাৰ লগত থাকিবলৈ ল'লে। তেতিয়া মাতা লক্ষ্মীয়ে কি কৰোঁ কি নকৰোঁ বুলি ভাবিলে। তেতিয়া নাৰদ মুনিয়ে মাতা লক্ষ্মীক ক'লে যে মাতা লক্ষ্মীক এটা উপায় দিলে। সেই উপায়টো মতে মাতা লক্ষ্মীয়ে বলি ৰজাক গৈ এনেকৈ ধাগা টাইপৰ গাখীৰ নিচিনা বনাই এডাল ধাগা পিন্ধাই দিলে আৰু উপহাৰস্বৰূপে বিষ্ণুক লৈ যাব দিলে। বলি ৰজাই বিষ্ণুক লৈ যাবলৈ দিলে। তেতিয়াৰ পৰাই ৰাখি বন্ধনৰ প্ৰচলন আৰম্ভ হ'ল। এইটো এটা ফাৰ্ষ্ট কথা। ছেকেণ্ড কথা হ'ল, যেতিয়া দেৱ আৰু অসুৰৰ মানে সংগ্ৰাম চলি আছিলে, দেৱাসুৰ সংগ্ৰাম বুলি কৈছিলে, তেতিয়া 10-12 বছৰ অসুৰে ৰাজত্ব চলাইছিলে আৰু ধীৰে ধীৰে স্বৰ্গটো আধিপত্য বিস্তাৰ কৰিলে। তেতিয়া ইন্দ্ৰদেৱ চিন্তিত হৈ পৰিলে আৰু ইন্দ্ৰদেৱক চিন্তিত হৈ থকা দেখি তেখেতৰ সহধৰ্মিনী ইন্দ্ৰাণী সখীয়ে ইন্দ্ৰদেৱক ক'লে যে গুৰু বৃহস্পতিৰ ওচৰত গৈ মেলি মৌলি বনাই মেলি তেখেতক মন্ত্ৰ জাপ কৰিবৰ কাৰণে ক'ব। আৰু সেই মন্ত্ৰ জাপৰ ফলত আপোনালোকৰ গোটেই দেৱতাবিলাকৰ সুৰক্ষা কৱচ এটাৰ দৰে হৈ যাব। সেইটো মতে বৃহস্পতিৰ ওচৰলৈ গ'ল ইন্দ্ৰদেৱ। বৃহস্পতিৰ ওচৰলৈ গৈ মৌলি বান্ধিব দিলে। সোঁ হাতত বৃহস্পতিয়ে বান্ধি দিলে মৌলি। সেইদিনাখনৰ পৰা আৰু অসুৰৰ পৰা ভয় নাইকিয়া হ'ল। সেই ৰক্ষা কৱচ, সেই মৌলিৰ পৰা সেই ৰক্ষা কৱচ এটা ৰূপ ল'লে। তেতিয়াৰ পৰাও ৰাখি বন্ধনৰ প্ৰচলন হ'ল বুলি বহুতে কয়। আৰু তৃতীয়তে হ'ল মহাভাৰতৰ যুগৰ কথা। যেতিয়া ভগৱান শ্ৰীকৃষ্ণই সুদৰ্শন চক্ৰৰে শিশুপালৰ ডিঙিটো কাটি দিছিলে, তেতিয়া সুদৰ্শন চক্ৰ ঘূৰি আহোঁতে ভগৱান শ্ৰীকৃষ্ণৰ হাতত আঙুলিটো অলপ কাট খাই গ'ল। তাকে দেখি দ্ৰৌপদীয়ে নিজৰ কাপোৰৰ টুকুৰা কাটি মেলি অলপ শ্ৰীকৃষ্ণৰ হাতত বান্ধি দিলে। সেই তেতিয়াৰ পৰা শ্ৰীকৃষ্ণই দ্ৰৌপদীক নিজৰ ভনীয়েক হিচাপে ভাবিব ল'লে আৰু আশীৰ্বাদ দিলে, তোমাৰ কেতিয়াও কিবা যদি সমস্যা আহে মই তোমাৰ লগত থাকিম। আৰু সেই বস্ত্ৰহৰণৰ সময়ত বস্ত্ৰই দি শ্ৰীকৃষ্ণই তেখেতক দ্ৰৌপদীক ৰক্ষা কৰিছিলে। তেতিয়াৰ পৰাই সেই ৰাখি বন্ধনৰ প্ৰচলন হ'ল বুলি বহুতে কয়। তো বন্ধুসকল, মই ইমান ভালকৈ
ক'ব জনা নাই, তথাপিতো চেষ্টা কৰিছোঁ, কাৰণ চেষ্টা কৰিলেহে মানুহে জীৱনত কিবা কৰিব পাৰে। আৰু মইতো চেষ্টা কৰিছোঁ, বহুতেতো চেষ্টা নকৰাকৈ কমেণ্ট পাছ কৰিবলৈ আহে। আপুনি কেতিয়াবা চেষ্টা কৰকচোন, আপুনি আনক সহাত কৰি নিজে চেষ্টা কৰক, কিবা এটা আদৰ্শ হওক আনক। মই চেষ্টা কৰিছোঁ, মোৰ নিজৰ কাম সদায় মই নিয়াৰিকৈ কৰি যাম বুলি মই শপত খাইছোঁ, দৃঢ় বিশ্বাসী মই। আৰু মই এটা সময়ত সফল হৈ দেখাম, আপোনালোকে চাই থাকক। আৰু মোৰ নিজৰ ওপৰত পূৰা বিশ্বাস আছে। মোক কোনোবাই ছাপৰ্ট কৰক নকৰক নাজানো, মই নিজকে বিশ্বাস কৰোঁ যেতিয়া মোক কোনেও বেলেগে মোক হাঁহক বা মোক কমেণ্ট পাছ কৰক, মোৰ সেইটোত ক'বলগীয়া একো নাই। মই নিজৰ কাম সদায় সত্যনিষ্ঠাৰে পালন কৰিম, আৰু তাৰ বাবে মোক ভগৱানে শক্তি দিয়ক। আৰু মোৰ লগত যোন ৰাইজসকল আছে, মোক ছাপোৰ্ট কৰি আছে, তেখেতসকলক মই আকৌ বিনম্ৰতাৰে ধন্যবাদ জনালোঁ।